হেল্ল' এভৰিৱান, আজি কেমেৰাটো ইয়াৰ ছাইডৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মানে পিছবেলা টাইমত আমাৰ ওচৰতে থকা আইতাহঁতৰ ঘৰত লিচু পাইছিলে, সেইটো কাৰণে ইও খাই আছে আৰু মোলৈ বুলিও লৈ আহিছে এথোক। আৰু পূৰা খাই দেখুৱাইছে, চাওক যেনিবা মই লিচু খাই পোৱাহে নাই আৰু বাকী চবৰে ঘৰৰ মানুহৰ কাৰণে এইটো কেবেগত দি পঠিয়াই দিছে আৰু খাই খাই ইয়াতে দমোৱা হৈছে। আৰু সন্ধিয়া হৈ আহিলে আৰু ভণ্টিয়ে স্কুললৈ যাওঁতে স্কুলৰ পৰা বগৰী লৈ আহিছিলে আৰু কেমেৰাটো মই মুখত লৈ পিনে এটা মিচিকীয়া হাঁহি মাৰি পিনে পানী টেঙা বনাবলৈ বুলি ক'লোঁ। আৰু আমাৰ ঘৰতে যিহেতু পানী টেঙা বনাই পিনে বিক্ৰী কৰোঁ, সেইটো কাৰণে ঘৰতে পানী টেঙা বনাওঁ বুলি ল'লোঁ। আৰু তাৰ বাবে সি পূৰা পানী টেঙাখিনি অকণমান গোটা গুটি হৈ আছিলে, সি খুন্দিলে। মই বোলো সি খুন্দে মানে পানী অলপমান গৰম কৰি লওঁ, যিহেতু একদম উতলা গৰম পানী লাগিব, সেইটো কাৰণে জুইকুৰা জ্বলি থাকোঁতে জুইতে একদম দি দিলোঁ, গেছত নিদিলোঁ। আৰু সি গৈ কেৰাহীটো ধুই আছিলে, মই মনে মনে ভিডিঅ' বনাই আছিলোঁ, সি গমেই নাপায়। যেতিয়া মই একদম হাঁহি দিলোঁ ন, সি তেতিয়াহে গম পাইছে। এতিয়াও সি গমেই পোৱা নাই, এতিয়া হাঁহি দিয়াৰ বাবেহে গম পাইছে। আৰু সেইখিনি গোটেইখিনি খুন্দি মেলি হৈ গ'ল, অকণমান তাকো হ'ল চাগে, সেইটো কাৰণে আকৌ অলপমান দি দিব লৈছে। আৰু এয়া দেখিছেন, একদম গৰম ভাত একদম হৈ আছে, তাতে ভাবিলোঁ মই জলকীয়া কেইটামান দি দিওঁ। আৰু তেতিয়া মানে একদম গৰম হৈ আছে, সেইটো কাৰণে ভাবিলোঁ জলকীয়াকেইটাও চাগে পূৰা গৰম হৈ যাব আৰু কিনো ক'ব আৰু তাত জলকীয়াকেইটা গৰম নহ'ল নহয়। আৰু এইফালে ইয়াও গোটেই সম্পূৰ্ণ কাম হৈ গ'ল। আৰু মোৰতো গোটেই পানীটো গৰম হোৱাই নাই, ইয়াক খুন্দি মেলি মানে পূৰা হেতাই লৰাই আছে। আৰু এয়া চাওক, মোৰ পানী গৰম হোৱাত নামি লোৱা নাই। আৰু সেইটো কাৰণে ভাবিলোঁ পানীখিনি গৰম হয় মানে মই গেছতে মানে জলকীয়াকেইটা অকণমান গৰম কৰি লওঁ, যিহেতু জাল হ'ব লাগিব, জাল হ'লে মানে সেই পানী টেঙাখিনি খাবলৈ ভাল লাগে, নহ'লে ভাল নালাগে। কিছুমানে কচুৱেদি বনায়, কচু নেমু টেঙা মানে নহৰু এইবোৰ দি পিনে বনায়, আমি ইমানকৈ দিয়া নাই, সেইটো কাৰণে শুকান জলকীয়া আৰু নেমুহেদি বনাম। সেইটো কাৰণে পূৰা ধুনীয়াকৈ জলকীয়াখিনি গেছতে বনাই ল'লোঁ। আৰু এইখিনি পূৰা এতিয়া হৈ গ'ল। বেছি ডেলাও কৰা নাই, বেছি ডেলা হ'লে মানে গোন্ধ এটা আহে, সেইকাৰণে বেছি ডেলা হোৱা নাই। আৰু এইখিনি গ্লাছ মাৰি খুন্দি থাকিব হ'লে হাঁচিয়া পাদিয়া মৰিব লাগিব, সেইটো কাৰণে ভাবিলোঁ মিক্সাৰতে পটককৈ দি দিওঁ। আৰু লাইনটো আছে, এটা কথা কি জানে, আমাৰ মিক্সাৰ চলোৱা টাইমতে মানে লাইনটো যাবগৈ লয়। ভাল, আজি ভাগ্য ভাল, একদম লাইনটো আছে। সি পটককৈ গৈ পিনে মিক্সাৰত সেইটো দি দিলেগৈ। মোৰ ভয় লাগে অলপমান মিক্সাৰ চলাবলৈ, বিশেষকৈ আমাৰ মিক্সাৰটোতেও চলাওঁ। আৰু মাজতে আকৌ লিচু খাব পালোঁৱেই, যিহেতু ঘৰৰ ওচৰতে, সেইটো কাৰণে একদম খাই থাকিব পাৰোঁ। আকৌ ৰাতি দিন মানে ভেদ নাই, এইকেইটা ছিজনত খাবই লাগিব আৰু ফলৰ ছিজন আৰু ন। আৰু পূৰা হৈ গ'ল, পূৰা জলকীয়াখিনি অলপমান গুৰি হ'ব থাকিলে লাইনটো গ'লগৈ। তাৰপিছত আকৌ আহিলে, সি আধা জলকীয়াখিনি দি পিনে পূৰা এইখিনি মিক্স কৰি দিলে। মই কৈছোঁ নহয়, আমাৰ মিক্সাৰ চলোৱা টাইমত লাইনটো মানে যাবগৈ। আৰু সেইখিনি সি পূৰা ধুনীয়াকৈ মিক্স কৰি পিনে ইয়াত নেমুখিনি পূৰা গামলাত পানী লৈ পিনে কাটি ল'লে, নহ'লে মানে এডোখৰ কাটি আকৌ চেপ, আকৌ এডোখৰ কাটি আকৌ চেপ, সেইটো কাৰণে সি পূৰা গোটেইখিনি এনেকৈ কাটি ল'লে গামলাটোত পানীতে, তেতিয়া মানে ভাল হয়, নহ'লে কিমান এডোখৰ এডোখৰকৈ কৰি থাকিব। আৰু আপোনালোকে যদি ঘৰতে এনেকৈ যদি বনাব বিচাৰে, তেতিয়া বনাব পাৰিব, একেবাৰে সহজ পদ্ধতিৰে বনাব পাৰিব। আৰু এয়া চাওক, গোটেইখিনি কাটি ল'লে, তাৰ পৰা এপিচ এপিচকৈ পূৰা চেপি চেপি দিলে। ময়ো ভিডিঅ'টো অকণমান টাইম অফ কৰি পিনে তাৰ লগত ময়ো অকণমান টাইম লাগি দিলোঁ। আৰু সেইখিনি চেপি মেলি হৈ গ'ল। আৰু ইয়াততো নিমখ দিবই লাগিব ন, সোৱাদৰ অবিহনে চব আধৰুৱাই, সেইকাৰণে ইয়াত পূৰা জোখৰ মতে নিমখ দি দিলে। আৰু নিমখ চিমখ দিয়ে মানে মোৰো পানী পূৰা বক 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 বককৈ উতলিব ধৰিলে, কাৰণ একদম সম্পূৰ্ণকৈ উতলিব লাগিব, তেতিয়া হ'ব। আৰু ৰাতিও বহুত হৈ গ'ল, সেইটো কাৰণে মাহঁতে পূৰা ভাত খালেই, আমি দুটা বাকী থাকিলোঁ। ভাবিলোঁ কি আমি দুটা পানী টেঙাখিনি বনাইহে ভাত খাম, সেইটো কাৰণে আমি নাখালোঁ, মাহঁতে খাই আছে মানে নেমু কেইটামান দিছিলে, সেইকেইটা তাকো হ'ল, আকৌ চেপি মেলি এতিয়া গোটেইখিনি একদম মিক্স কৰি দিবলগীয়া হৈছে। আৰু একদম উতলি থকা গৰম পানী ইয়াত ঢালি দিছোঁ, কাৰণ পানীটো বহুত লাগিব, পানীটো বহুত হ'লেহে হ'ব। একদম ধোঁৱা ওলাই আছে, এইখিনি কেনেবাকৈ কাৰোবাক গাত পৰি থাকিলে আৰু ভাল লাগিব ন। আৰু এনেকৈয়ে পূৰা পানী দি মেলি এইখিনি ধুনীয়াকৈ হৈ গ'ল, ঢাকি মেলি থ'লোঁ। ৰাতি কমেও 10:30মান বজাত। আৰু এয়া আমাৰ পাৰিজাত ফুল, চাওক কি ধুনীয়াকৈ ফুলিছে। মানে কুকুৰা গঁৰালত ভৰাবলৈ আহোঁতে মানে ইমানেই ধুনীয়া গোন্ধ এটা আহিছে ন, কৈছে চোৱাচোন ইমান ধুনীয়া গোন্ধ আহিছে, কিহৰ পৰা কি গোন্ধাইছে চাওঁ বুলি কৈ মানে ওপৰলৈ চাইছোঁ, আমাৰ পাৰিজাতজোপা একদম ধুনীয়াকৈ ফুলি আছে। আৰু এয়া আমাৰ ওচৰতে থকা আইতাহঁতৰ ঘৰত, যা বোলে ভাগ্য ভাল, সিহে ফুলা দেখে বুলি কোৱা শুনিছোঁ। মই কিন্তু আগে পিছে দেখা নাই, আমাৰ ঘৰতে আছে, কিন্তু মই ফুলা দেখা নাই, আজি মানে ফাৰ্ষ্ট মানে দেখিছোঁ আৰু এনেকৈ ফুলা। আৰু সেইখিনি ফুলা মেলি ভিডিঅ' চিডিঅ' কৰি মেলি ৰাতিপুৱা হ'ল। আৰু এয়া এনেকৈ পূৰা ঢাকি থৈ দিয়া হৈছিলে। আৰু সেইখিনি পেকিং কৰিবলৈ হ'লে কলপাত লাগিব, আমি ইয়াত মানে পলিথিনে নলয়। আৰু এয়া চাওক কি বঢ়িয়া হৈছে। আৰু মই পূৰা গোন্ধ লৈছোঁ, একো কৈছোঁ গোন্ধটো লোৱা, এবাৰ গোন্ধি চোৱাচোন।
ভাল লাগিছে নাই সি কৈছে কি বহুত ভাল হৈছে তাৰপৰা এয়া অলপমান গোটা গোটা হৈ আছে নি বুলি চাইছোঁ কিন্তু নহয় গোটা গোটা নাই হোৱা ৰাতিপুৱা এয়া গা চা ধুই মেলি এয়া পূৰা কলপাতত পেকিং কৰিম বুলি ভাবিলোঁ এটুকুৰাত 5 টকাকৈ দিয়ে আপোনালোকে ঘৰত অতি সহজতে খাম বুলি ক'লে ঘৰত বনাব পাৰিব আৰু এয়া পূৰা 5 টকা জোখত দি পিনে এয়া পেকিংটো কেনেকৈ কৰিছে চাওকচোন বাৰু কলপাত খেলা মানে অকণমান হেৰি হৈ থাকিলে আপোনাৰ কাটি আনি পিনে দিয়া হ'লেও একদম মানে সেইটো মানে কেক কুক মান্তি গ'লগৈ মানে কলপাত খেলা আৰু এয়া পূৰা এনেকৈ পেকিং কৰি পিনে এতিয়া এইটো ৰছীডাল কিহৰ জানে নাই এনেকৈ যে পাতি দৈ ৰছী সেতি পূৰা এনেকৈ পকাই মেলি দি দিলোঁ আমাৰ ঢকুৱাখানাত পানীটেঙা বিখ্যাত আৰু জানেই আৰু সেইটো কাৰণে একদম পানীটেঙা আমি ঘৰতে বনাই মেলি বিক্ৰী চিক্ৰী কৰি মেলি থাকোঁ আৰু এয়া 1 কেজি পানীটেঙা পূৰা কমেও 35টামান হৈছে আৰু হৈ গ'ল এয়া অকণমান বাছিলে সেইকণ ঘৰতে খাম আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব